wanna scratch it, it's making me itch. নমস্কাৰ সঁচাদপৰ আমাৰ মৰমেৰে মই প্ৰিয়ম শইকীয়া বহুত দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়া। আজি আমি গৈ আছোঁ এখন ডাঙৰ জুবিন গাৰ্গৰ পেইণ্টিং আপোনালোকে দেখিবলৈ পাব। এইখন আঁকিছে আপোনাৰ কোনোবা মহন্ত, মই নামটো নাজানো, দাদাজনৰ মহন্ত বুলি কয়, উপাধিটো মহন্ত। স্পীড গতিকে বলক জুবিন গাৰ্গৰ ছবিখন চাওঁ। বিশেষ একো নাই, জুবিন গাৰ্গৰ ছবিখন আপোনালোকে চব অখিল গগৈ আছে, চাব আৰু ধুনীয়া ধুনীয়া শ্বট দিম। অবদামিনী কৰিবা সোণমণি ভাল নালাগে ন ৰাস্তাৰ মাজত। এই আপোনালোকে মোৰ পাছফালে জুবিন দাক দেখিছে, উল্টা হৈ গ'ল, উল্টা গাড়ীৰ শব্দ ইমানেই বেছি নহয়, মই কি ক'ম আৰু। এইটো বাইপাছৰ ৰোড হয়, বাইপাছ লখিমপুৰ। আপোনালোকে লখিমপুৰ আহি পেলাই বাইপাছৰ অকণমান আগলৈ আহি পেলাই লেফ্ট ছাইডে এটা ৰাস্তা আছে, সেইপিনে আহিলে ইয়াত পাবহি। গতিকে এয়া চব এতিয়া ধুনীয়া ধুনীয়া শ্বট দিছোঁ কেইটামান, চাই থাকক। মন যায় মোৰো মন যায়, মন যায় মোৰো মন যায়, চকু থৈ চাবলে, লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে। মন যায় মোৰো মন যায়, চকুত থব মন যায়। ইয়াত তাৰমানে ইমানেই মানুহ নহয়, চাওঁ চবে গ'লে ভালকৈ ফটোটোৱে মাৰিব পাৰে। তেনেকুৱা যিমান যায় মানুহ চব ইয়াতে ৰয়, ৰৈ পেলাই ফটো মাৰে আৰু জুবিন দাক সকলোৱে মৰমৰ। এতিয়া এইপিনে আৰু এটা অংকন কৰি থৈছে প্ৰতিছবি। সেইটো হ'ল আপোনাৰ আমাৰ শ্ৰদ্ধাৰ আৰু অখিল গগৈ ডাঙৰীয়াৰ। এয়া দেখিছে উল্টা হৈছে বাৰু বস্তুটো, ইয়াত প্ৰতিবাদলৈ ভয় কিয় বুলি লিখি থোৱা আছে, দেখিছে আপোনালোকে। এয়া প্ৰতিবাদলৈ ভয় কিয়। মই ফটো এটা দি দিম আপোনালোকে চাব লাষ্টত, তাৰমানে পোনকৈ দিম। এইটো মিৰ'ৰ হৈ গৈছে, তাৰমানে মিৰ'ৰ হৈ গৈছে কেমেৰা ফুটেজটো, চ' চাব। আৰু এইপিনে জুবিন দাক দেখিলেই সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে। এইপিনে চাৰিওফালে এইটো আচলতে বাইপাছ, এইপিনে এইটো লখিমপুৰ বাইপাছ বনাই আছে। এইটো ৰাস্তা দেখিছে আপোনালোকে, এইটো ৰাস্তাত বনাই আছে, মজা ৰাস্তা, ফিৰি একদম আহি মজা লাগে, সুন্দৰ পৰিৱেশ। চাৰিপিনে পিনে মানুহ এতিয়া বহুত মানুহ আছিলে, মই কথা ক'বলৈ নাছিলে সেইকাৰণে মানুহৰ আগত এতিয়া মানুহ যোৱাৰ পিছত কথা ক'ব লৈছোঁ। সেয়াই প্ৰতিবাদলৈ ভয় কিয়, ঠিকেই কৈছে। অসমীয়া প্ৰতিবাদ কৰিলে পায় বাৰু। মই ৰাজনীতিৰ কথা ক'বলৈ নাযাওঁ বাৰু ইয়াত এতিয়া, তথাপিতো অখিল গগৈ ডাঙৰীয়া কি কাৰণে ইমান দিন থৈছে
বুজি পোৱা নাই গতিকে সোনকালে মুকলি কৰিয়ক তেওঁক তাৰে আশা কৰিছোঁ ৰাজনীতি কথা নহয় বাৰু কমেণ্টত গালি চালি নাপাৰিব আৰু এনেই কৈছোঁ আৰু কথাটো মই মানুহ হিচাপে কৈছোঁ মানুহজন মানুহৰ কাৰণে ভাবি পেলাই কৈছোঁ চ' সেয়াই তোৰ হকে আজি মোকে তেজৰে নৈ বোৱাবলে দে কিমান মোকে আচলৰে চুকতে ৰাতি দিন লুকুৱাবি এদিনটো তই আবদ্ধ বুকুৰে দুৱাৰখন খুলিবি মোকে দে যাবলে দে সকলো দুখ মুচি দে এই বেলি এটা সুন্দৰ সুন্দৰ অভাৰব্ৰিজ ৰেলৰ ট্ৰেক কি সুন্দৰ পৰিৱেশ অফ দ্য হাউচ মজা লাগিছে শুনমণি তোমাৰ ফিডবেক জৰুৰীহে আজি আমি এনেকুৱা এখন জেগাত উপস্থিত হৈছোঁ দাদা কলিগৰ এজনী আছিলে নি নাই অঁ কোৱা নকওঁ ইমান অভদ্ৰামি কৰিলে কয় নেকি কোনোবাই ক্ষমা কৰিব শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আজি আমাৰ ব্লগটোৰ অন্তিম অৱস্থা পাইছেহি আপোনালোকে আজি বহুত ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পালে ইয়াৰ সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে চাৰিওফালে আৰু বিশেষ নাই জুবিন গাৰ্গৰ ছবিখনকে চাবলৈ আহিছিলোঁ গতিকে আপোনালোকক দেখুৱাই দিলোঁ এণ্ড ষ্টে টিউন ভিডিঅ' অহা বহুত লেট হৈছে মই গম পাওঁ উপায় নাই কণ্টেণ্ট নাই ভাত বনোৱাটো দিব নোৱাৰোঁ মই এতিয়া গতিকে আৰু শুইয়াই আৰু দেই সেইটোৱে কথাটো বাৰু কোনদিন দি আহিছিলোঁ পাহৰিলোঁ सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेके सब भूला भाई जादू सा है कुछ हवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे क्या सोचे की दुनिया रहने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा কোৱা এই ওপৰখনত কোনে উঠিবলৈ কৈছিলে বিচাৰি কামুৰিবলৈ এই এইবোৰ বাদ দিয়া আহি